Hello guys, welcome to my YouTube channel. আজি আমি গৈ আছো ফৰেষ্ট কেম্পত আৰু আমিনো ফৰেষ্ট কেম্পত কি কৰিব যাও আপোনালোকে চাওক আৰু মই ঘৰৰ পৰা আহা ভিডিওটো বনাব নোৱাৰিলো যিহেতু বহুত ৰাতিপুৱাই আহা হ'ল 5টা মান বজাত আহা হ'ল ইমান পুৱাইনো ভিডিওটো কেনেকা বনাও বুলি নবনালো সব বাটত পালোহি তো ভালপুং পাইছোহি তো অৰুণাচল প্ৰদেশ মেন ৰোড হয় তো ইয়াতে ভিডিওটো ষ্টাৰ্ট কৰিছো আপোনালোকে চাওক ফৰেষ্ট কেম্পত যায়নো কি কৰো তো ভিডিওটো চাই থাকক গাইস বহুত ভাল লাগিব আৰু মোৰ লাইফৰ কথাখিনি কম আৰু মই লাইফত কি কৰো তো চাই থাকক ভিডিওটো এন্ডলৈকে চাব আৰু ভিডিওটো স্কিপ নকৰিব আৰু ভাল লাগিলেতো লাইক কৰিবই বেয়া লাগিলেতো ডিসলাইক মাৰি পঠাই দিব তো আমি গৈ আছো এতিয়া যেলৈকে ফৰেষ্ট কেম্পটো পাও আপোনালোকক নিশ্চয় দেখুৱাম আৰু কি কাম কৰো কি নকৰো আপোনালোকে নিশ্চয় চাব পাৰিব বাই বাই So guys, আমি এতিয়া অলৰেডি কেম্পত সোমাই গলো আমাৰ যেহেতু নেকি আমাৰ ফৰেষ্ট কেম্প হয় ভিতৰত আছো এতিয়া ফৰেষ্ট কেম্পৰ ভিতৰত তো ইয়াতে আমি কাম কৰিম তো কামনো কি কৰো এতিয়া আমি ইয়াত কাম আমি কৰো জংঘল কাটা কাম কৰো আৰু লাইফত হেয়ে কৰি আছো বৰ্তমানলৈকে এতিয়ালৈকে কাম কৰিব পৰা হৈছো তো গাইস কাম কৰি আছো আৰু আগলৈ চাওক ইয়াত কিবা কিবি বস্তু ওলাই যিকোনো বাঘ ভালুক যিকোনো পোৱা যায় পহু চহু ওলাই যাব পাৰে আৰু মানুহবোৰ কৈ আছে ওলাই যায় আৰু সো গাইস আৰু কাম কৰিলো আৰু অলপ যেহেতু 12টা বাজিল তো অলপ বহি লৈছো জংঘলৰ মাজতে ইয়াতে লেটি দিছো অলপ এইবিলাক কাটিলো তাৰ পৰা কাটি আইছো সবক বহুতখিনি কাটিলো তো সবে লগৰখিনি হৈছিলে তো আমি ইয়াত তিনজনে ইয়াতে বহি আছো তো ইয়াতে অলপ বাগৰ দি দিও যেহেতু নেকি ভাগৰ বহুত লাইফ এটোৱে আৰু আজি কৰবাত আজি ইয়াত এনেকুৱাই লাইফটো চলাইছো আৰু দিনটো কটাই আছো যেহেতু নেকি পঢ়া শুনা বেছিকৈ নকৰিলো তো এনেকুৱাই কৰি খাব লাগিব গাইস হয় না নহয় হয়তো কেতিয়াবা খুজিও খাব লাগিব হয়তো কেতিয়াবা কাম কৰিও খাব লাগিব আৰু এনেনো কিমান বহিম ঘৰত আৰু সদায় ব্লগ বনাই থাকিলেতো নহব তো কাম কৰিবও লাগিব অলপ যেহেতু ঘৰত মা আছে দেউতা আছে সৰি দেউতাটো নাই তো মা আছে আৰু খুৰা খুৰী আছে তো সিহঁতৰ ইনকাম কিমান খাম আৰু তো আজি কাম কৰি আছো আজি বহুত গৰমৰ পৰা কাম কৰিব পৰা নাই তথাপিতো কৰি আছো উপায়টো নাই কাম কৰিয়ে খাব লাগিব লাইফটো চাকৰি বাকৰি নাই তো গাইস ভিডিওটো চাব আৰু কমেন্ট দিব আৰু কি আৰু সিস্টেমত ভিডিও বনাব লাগে আৰু কেনেকুৱা তো সাপোর্ট কৰিব তো সাপোর্টটো নকৰিলেনো কেনেকুৱা মই আগবাঢ়িম আপোনালোকৰ মৰম দুৱাৰেটো আগবাঢ়িম সো বহুত মোৰ আশা আছে আপোনালোকে মোক সাপোর্ট কৰিব অসমবাসী ৰাইজ জয় আই অসম আৰু বহুত আশা কৰো মই মোক বহুত সোনকালে সাপোর্ট কৰিব আৰু মোৰো বহুত আগৰ ভিডিওটো কৈছো আপোনালোকক মোৰ বহুত এজন ডাঙৰ ইউটিউবাৰ হ'বলৈ মন আছে যেহেতু নেকি আপোনালোকৰ সাপোৰ্টৰ মাজে দিয়ে যাম তো আপোনালোকে যেতিয়া সাপোৰ্ট নকৰে তো মোৰটো এনেকুৱাই হৈ যাব ন ভিডিওবোৰ কিয়নো একাউণ্ট ডিলিট কৰিব লাগিব হয়তো ব্লগ বন্ধ কৰিব লাগিব সব বেলেগত তো মোৰ আশা থাকিল আজি বেছি নকওঁ তো গাইস যেহেতু 12টা বাজিলে আমি খানাটো খাইলো ন তো তাৰপিছত দেখুৱাম আৰু বাকি ভিডিওবোৰ চাই থাকা So, nice one. Every side and that look at this side. Guys, ভাত পানী খালো অলপ কামত লাগি যাও না কি কয় তো চাই থাকক অলপ কামত লাগিলো তাৰপিছত নেক্সট আৰু ব্লগটো দেখুৱাইছো বাঘ ভালু ওলাই যাবতো তেতিয়াহলে চাব লাগিবতো আপোনালোকে দেখি পাব চাই থাকক অলপ কাম কৰো সো গাইস বহুত গৰম তো এটা অলপ বহিছো মই মোৰ মৰমৰ বান্ধৱী সকল अरे कहना क्या चाहते हो মই এটা ৰিকুৱেষ্ট কৰো তোমালোকে ভালকে পঢ়া আৰু ভাল জব কৰা আৰু মোৰ নিচিনা ইয়াত মৰিবহি নালাগে এয়া জংঘল কাটি অৱস্থা নোহোৱা গৈছে মানুহ কোলা পৰি গৈছে চাওক
এয়া চাওক পূৰা তেল হৈ গৈছে। ভালকৈ পঢ়া শুনা কৰা আৰু ফাল্টু বেছি ব্যৱহাৰ নকৰিবা আৰু পঢ়া ধুনীয়াকৈ চাকৰি কৰা, ভালদৰে গভৰ্ণমেণ্ট চাকৰি এটা কৰা আৰু যাতে যদিহে মোৰ নিচিনা কৰিব মন আছে যদি পঢ়া চঢ়া এৰি দিব পাৰা। তো এনেকুৱা হ'ব নালাগে। তো চৰকাৰে সুবিধা দি আছে যিমানখিনি, তোমালোকে পঢ়া ধুনীয়াকৈ, ভাল চাকৰি কৰা। এয়া হাজিৰা কৰি মৰিছোঁ, যাতে তাতে বহি মৰিছোঁ। এয়া চাওক, এয়া চাওক, চাওক ক'ত যাওঁ ক'ত নাযাওঁ হাবাথুৰি খাই পাইছোঁ। বতাহ এপাত নামাৰে ইয়াত। তো গছৰ পাতবোৰ চাব পৰা চা, পূৰা যেনেকুৱা থিৰ হৈ ৰৈ আছে আৰু হিলা হিলি নাই আৰু ইয়াত। তো আৰু আগলৈ চাই থাকক আৰু বনাই গৈ আছোঁ আৰু কি কিনো হয়নো মাজতে। হেল্ল' গাইছ, এই পোকটো চিনি পায় নেকি আপোনালোকে? বহুত ডেঞ্জাৰ পোক। তো হাতত লগাই দিয়াৰ লগে লগে একদম কাৰেণ্টৰ ঝাটকা, একদম লগাই দিয়া নিচিনা লাগি যায় বোলে। তো লগাই চাইছিলোঁ আমি। এয়া ভালুকপুং অঞ্চলত ওলাইছে, এইটো খালবাৰীৰ মাজত। চ' গাইজ, আজি 4টা বাজিলে, তো ছুটি হৈ গ'ল। তো গৈ আছোঁ, বাহিৰত ওলাই গৈ আছোঁ। চ' গাইজ, কাম ছুটি আজি 4টা বাজি গ'ল, ৰেডি যাব ওলাইছোঁ। পূৰা বাইকত আহিছোঁ আমি, কমেও 21 কিলোমিটাৰৰ পৰা দূৰত কাম কৰিব আহিছোঁ আমি। এয়া লগৰবিলাক, সিহঁতেও যাব ওলাইছে। এই গাঁৱৰে হয়, এই গামানি গাঁৱৰে হয়। তো এটা আগত গৈছে, এটা বিল্লা, সিহঁতৰ গাঁৱৰ বিল্লা। তো যাবি ন? যা যা যা। তো আমিও যাওঁ গাইছ। তো ৰাস্তাত দেখুৱাই দিওঁ কোনটো ৰাস্তা দি আহিছিলোঁ, আপোনালোকে চাব। ধুনীয়া ৰাস্তা, একদম 2 লেনৰ ৰাস্তা, চাই থাকক। তো গাইছ, ঘৰলৈ গৈ আছোঁ আমি। বহুত গৰম, টিকা ফটা গৰম। চ' গাইছ, আমাৰ গাঁও পালোহি আৰু কামৰ পৰা আহি আছোঁ। তো চাই থাকক, মোৰ ঘৰখন চাব আজি। তো দেখুৱাই আছোঁ আপোনালোকক। দোস্ত, ঘৰ পালোহি। এইখনে মোৰ ঘৰ। মোৰ ঘৰ ওলাইছে এইখনে। তো বাই। এতিয়া ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো দবাই দিব। বাই বাই।